এয়া চাগে শেষ কথা তোমাৰ লগত। কথা দিলোঁ আৰু কোনোদিন সোমাব চেষ্টা নকৰোঁ তোমাৰ মনত। আশা কৰা নাছিলোঁ কাহানিও তোমাৰ প্ৰিয় হ'ব পাৰিম বুলি। তথাপি অবুজন মনটোক যেন বুজাব নোৱাৰোঁ সেই কথা সত্য বুলি। শেষ বুলি কৈছোঁ, সেয়েহে তোমালৈ কৃতজ্ঞতা। ধন্যবাদ তোমালৈ মোক অলপ সময় দিয়াৰ বাবে, মোৰ অৰ্থহীন কথাবোৰৰ হাঁহি মুখেৰে উত্তৰ দিয়াৰ বাবে ধন্যবাদ। মই অতদিনে কৰা আমনিবোৰ সহ্য কৰি থকাৰ বাবে। কোনো এদিন হয়তো নিশ্চয় অন্ত পৰিল হয় এই অধ্যায়টো, আৰু সেই ভাবিয়ে আজি সকলোবোৰ সামৰিছোঁ। আজি সামৰিছোঁ তুমি নামৰ আধা লিখা ডায়েৰীখন, আৰু সামৰিছোঁ তোমাৰ নামৰ সোণালী কল্পনাৰ পৃষ্ঠাখন। সম্বন্ধবোৰ সদায় দৰে মধুৰ হৈ থাকক তাকে আশা কৰোঁ। আজি আঁতৰিব খুজিছোঁ সেই ধাৰণাৰে, যদিও মনে কয় নোৱাৰোঁ। কেতিয়াবা চকুত চকু পৰিলে সঁহাৰি জনাবা বুলি আশা ৰাখিলোঁ, কিন্তু মই চাগে তোমাৰ চকুত সেইকণ সন্মানৰ বাবেও যোগ্য নহয়। সেই কথা যে এতিয়া উপলব্ধি কৰিলোঁ।